ৰাজাজী নন্দা দেৱীৰ লগত ভেলি অফ ফ্লাৱাৰত বিহাৰ কৰি আছিলে। জিম কৰবেটৰ দেখি খং উঠিলে, দুইটাকে ঠকি ক'ত গংগোত্ৰীত। নমস্কাৰ, গুড ইভিনিং এণ্ড ৱেলকাম টু ৰয় একাডেমি। চ' আজি আমি কৰিম অল ইম্পৰ্টেণ্ট নেশ্যনেল পাৰ্ক। ইয়াৰ পৰা আপোনালোকৰ 1 নম্বৰ ফিক্স। লাষ্ট টাইম SI পৰীক্ষাটো আহিছিলে, মে বি ৰনথম্বৰ আছিলে যে এইটো কোন ষ্টেটত আছে ৰনথম্বৰ নেশ্যনেল পাৰ্ক। বহুতে এইটো পৰা নাই। আজি মই যিটো ছিৰিজ আৰম্ভ কৰিছোঁ, চিৰিয়াছলি যদি আপোনালোকে এইটো মন দি এটা খাতাত নোট কৰি লয়, মই ডেম চিয়'ৰ আপোনালোকৰ ইয়াৰ পৰা কুৱেশ্যন মিছ নহয়। আপোনালোকে এবাৰ মানে ইয়াৰ প্ৰচেছটো, মই যিটো প্ৰচেছত আপোনালোকক আজি ভিডিঅ'টো দিম, সেইটো এবাৰ চোৱাৰ পাছত আপোনালোকে ক'ব পাৰিব যে য়েছ ছাৰ, যদি কামত নাহে স্কিপ কৰিব, কোনো প্ৰব্লেম নাই। কিন্তু মই ডেম চিয়'ৰ আপুনি কোনো যিমানবোৰ ষ্টেট আছে আমাৰ ইণ্ডিয়াত, গোটেইকেইটা ষ্টেটৰ গোটেইকেইটা নেশ্যনেল পাৰ্ক ইম্পৰ্টেণ্ট আপোনালোকৰ মনত থাকিবই। আপুনি যদি ইচ্ছাও কৰে যে ছাৰ মই মনত নাৰাখোঁ, ষ্টিল নোৱাৰে, মনত থাকিবই। সেইটোৱে মই কৈ আছোঁ। এনিৱে, উইদাউট এনি ডিলে বেছি লেকচাৰ নামাৰি চিধা আৰম্ভ কৰোঁ, ৰাইট। চ' প্ৰথমতে মই লৈ লৈছোঁ জম্মু কাশ্মীৰ। ঠিক আছে, জম্মু কাশ্মীৰ লৈছোঁ। জম্মু কাশ্মীৰ ষ্টেট কোনটো এইটো আমি জানিব লাগিব। এতিয়াতো ষ্টেট হৈ থকা নাই, এতিয়া হৈ আছে আমাৰ UT, ৰাইট। জম্মু কাশ্মীৰ এণ্ড লাডাখ। ইয়াত মই লাডাখটো লিখি লওঁ, লাডাখ বুলি ধৰি ল'ব, ৰাইট। ইয়াত আছে আমাৰ ইম্পৰ্টেণ্ট 4টা নেশ্যনেল পাৰ্ক: চালিম আলি, দাচিগ্ৰাম, কিস্তৱাৰ, হেমিছ। কেইটা আছে? 4টা আছে। অ'কে, এতিয়া এই 4টা চালিম আলি, দাচিগ্ৰাম, কিস্তৱাৰ আৰু হেমিছ, ঠিক আছে, নামকেইটা এবাৰ চালোঁ। এতিয়া এইখিনি মনত কেনেকৈ থাকিব? মনততো নাথাকে, মানে বহুতৰ মনত নাথাকে। চ' কেনেকৈ মনত কৰিম? এবাৰ ষ্টৰিটোলৈ চাব। মই এটা ষ্টৰি বনাই লৈ আহিছোঁ। এইজন হ'ল আমাৰ, এই যে মানুহজন দেখিছে, তেওঁৱে আমাৰ প্ৰয়াত চালিম আলি হয়। ঠিক আছে, তেওঁৰ নামতেই সেই চেঞ্চুৰীটো হৈছে। আচ্ছা, চালিম আলি, লোন এগ্ৰিমেণ্ট, পইচা, ঠিক আছে, 10। এইটো আমি এনেকৈ মনত ৰাখিম, চালিম আলি কি 10 কিস্তে মিছ হৈ গই। চালিম আলিৰ 10টা কিস্তি মিছ হৈ গ'ল। ঠিক আছে, চালিম আলি কি 10 কিস্ত মিছ হৈ গই। চালিম আলিৰ 10টা কিস্তি মিছ হৈ গ'ল। কিয় মিছ হৈ গ'ল? তেওঁ মানে লোন লৈছিলে বেংকৰ পৰা, ঠিক আছে, তেওঁ 10টা কিস্ত মিছ কৰি দিলে। এতিয়া ইয়াৰ পৰা আমি যেতিয়া মনত ৰাখিম, চালিম আলি কি, চালিম আলি 10 কিস্তে দাচিগ্ৰাম, কিস্ত কিস্তৱাৰ, মিছ হেমিছ। ঠিক আছে, এতিয়া আপুনি এইটো ইচ্ছা কৰিলেও পাহৰিব নোৱাৰে। চালিম আলি যিজন আছিল, তেওঁ কাৰণ এই মানে ৱাইল্ড লাইফ লৈ লাগি আছিল, পইচা তইচা নকমালে, লোন লৈছিলে। চ' তেওঁৰ কি হ'ল, পইচাৰ অভাৱত 10টা কিস্তি মিছ হৈ গ'ল। ক'ত আছিলে এই ষ্টৰিটো আমাৰ? ক'ত? এইটো আছিলে আমাৰ জম্মু কাশ্মীৰ, ৰাইট। মই ভাবোঁ আপোনালোকে জম্মু কাশ্মীৰৰ যিখিনি মানে নেশ্যনেল পাৰ্ক আছে, এইখিনি এতিয়া আৰু নাপাহৰে। এতিয়া জম্মু কাশ্মীৰ হ'ল। জম্মু কাশ্মীৰৰ পাছত এই যে ষ্টেট দুটা আছে, এই ষ্টেট দুটাই মানুহে চিনি নাপায়। আমাৰ মেক্সিমামে কোনটো কি মেক্সিমামে ক'ব নোৱাৰে। এই যিটো ওপৰৰ এইটো হ'ল HP হিমাচল প্ৰদেশ, তলৰটো কি UK ইউনাইটেড কিংডম, মানে লোকেল ইউনাইটেড কিংডম। এইটো হৈছে উত্তৰাখণ্ড, ৰাইট। এইটো হৈছে উত্তৰাখণ্ড, এইটো হৈছে হিমাচল প্ৰদেশ। চ' জম্মু কাশ্মীৰ গ'ল। আমি কি কৰিম, আজিৰ যিটো ভিডিঅ' আছে এইখিনি গোটেইখিনি কভাৰ কৰিম। এই গোটেইখিনিৰ নেশ্যনেল পাৰ্ক কভাৰ কৰি দিম। হিমাচল প্ৰদেশত আহিলোঁ। ইয়াত আছে ইন্দৰকিলা, ক্ষীৰগংগা, পিন ভেলী, গ্ৰেট হিমালয়ান নেশ্যনেল পাৰ্ক আৰু চিম্বালৱাৰা। ইন্দৰকিলা, ক্ষীৰগংগা, পিন ভেলী, গ্ৰেট হিমালয়ান নেশ্যনেল পাৰ্ক, চিম্বালৱাৰা। নামকেইটাই কিবা ধৰণৰ হয়নে, এইবোৰ মনতে নাথাকে, কিন্তু আজি মনত থাকিব। কেনেকৈ থাকিব মই দেখাই আছোঁ, ৰাইট। এইটো ষ্টৰিটো চাওক। এইটো হৈছে আমাৰ গ্ৰেট হিমালয়ান নেশ্যনেল পাৰ্ক, হিমালয়ৰ পাৰ্ট হয়। আৰু তাৰ মাজেৰে এয়া বৈছে আমাৰ কি ক্ষীৰগংগা নদী বৈ আহিছে, হয়নে। এইটো হ'ল ক্ষীৰগংগা বুলি কোৱা হয়। এতিয়া এই মানুহজনৰ নাম আছিলে ইন্দৰ, মানে ইন্দ্ৰ। আমাৰ অসমীয়াততো আমি ইন্দ্ৰ বুলি কওঁ, এই হিন্দী ভাষীসকলে ইন্দৰ বুলি কয়, ঠিক আছে। পাঞ্জাৱীসকলে পৰমিন্দৰ, যোগিন্দৰ, আমি কওঁ যোগেন্দ্ৰ। এনিৱে, এই ইন্দৰ আছিলে। তেওঁৰ হাতত তেওঁ এটা মানে ইয়াত মানে এক ঘৰত থাকিব গ'ল, ঠিক আছে। কিন্তু তাৰ লগত বহুত পিন আছিলে, বহুত চিম আছিলে, বহুত। এতিয়া আপুনি কওক, আপুনি কাৰোবাৰ ঘৰত ইমানকেইটা পিন লৈ যাব, ইমানকেইটা চিম লৈ যাব, সেই মানুহজনৰ সন্দেহ লাগিবনে নাই? লাগিব। তেতিয়া এই যি ঘৰত তেওঁ থাকিব নিদিলে,
ৰাইট। তাৰপিছত এই মানুহজনে কি কৰিব, মানুহজনে কি কৰিলে, এই পিন যিখিনি আছিলে এই পিনখিনি এই ক্ষীৰগংগাত পেলাই দিলে, ক্ষীৰগংগাত পেলাই দিলে। আৰু চিম ক'ত আছিলে, চিমটো এই মাউণ্টেইনত দলিয়াই দিলে। চ' ইন্দৰে কি কৰিলে, পিনখিনি ক্ষীৰগংগাত পেলাই দিলে আৰু চিমবোৰ হিমালয়ত পেলাই দিলে। ষ্টৰি মনত থাকিব। এতিয়া এই ষ্টৰিটো যেতিয়া মনত পৰিব তেতিয়া আপোনালোকে হিমাচল প্ৰদেশৰ এই গোটেইকেইটা নেশ্যনেল পাৰ্ক ক'ব পাৰিব। ইন্দই পিনখিনি, ছেফটি পিন বা যি পিন হওক সেইখিনি ক'ত পেলাই দিলে, ক্ষীৰত পেলাই দিলে, আৰু চিম ক'ত পেলাই দিলে, হিমালয়ত পেলাই দিলে। ৰাইট, এইটো হ'ল আমাৰ ষ্টৰি। মই ভাবোঁ আজিলৈকে এই সময়ত যেতিয়ালৈকে মই এইটো ভিডিঅ' বনাই আছোঁ, আমাৰ অসমীয়া চেনেলত তেনেকৈ আপোনালোকক ষ্টৰি বনাই চাগে নেশ্যনেল পাৰ্ক কোনেও দিয়া নাই এতিয়াৰ ডেটলৈকে। এনিৱে নেক্সটত আহি যাব পাৰে। চ' নেক্সট আমাৰ হিমাচল প্ৰদেশ হৈ গ'ল, হয়নে, জম্মু কাশ্মীৰ হৈ গ'ল, হিমাচল প্ৰদেশ হৈ গ'ল। নেক্সট আছে আমাৰ কি, UK আছে, উত্তৰাখণ্ড। ঠিক আছে, উত্তৰাখণ্ডত যাওঁ। উত্তৰাখণ্ডত আহিলোঁ। ইয়াত আছে আমাৰ কেইটা ইম্পৰ্টেণ্ট চৰ্ট, বহুত ইম্পৰ্টেণ্ট হয় উত্তৰাখণ্ডৰ যিখিনি আমাৰ নেশ্যনেল পাৰ্ক আছে। চ' ইয়াত আপোনালোকে একদমেই মিছ নকৰিব, এইখিনি মানে ভালকৈ ষ্টৰি মনত পেলাই ল'ব। ৰাইট, চ' ষ্টৰি কি আছে আমাৰ, প্ৰথমতে আমি নেশ্যনেল পাৰ্কৰ নামখিনি জানিলোঁ। আছে গোবিন্দ পশু বিহাৰ, গংগোত্ৰী, ভেলি অফ ফ্লাৱাৰ, নন্দা দেৱী, ৰাজাজী, জিম কৰবেট। ভিডিঅ'টো ধুনীয়াকৈ পজ কৰি এবাৰ লিখি লওক। আৰু যিসকলে কপি পেন ওলোৱা নাই বহুত ডাঙৰ ভুল কৰি আছে। এনেকুৱা সৰু সুৰা এই এলেহুৱামি কামবোৰৰ বাবে আপোনালোকৰ পৰীক্ষাত নম্বৰবোৰ মিছ হয়। মই যিখিনি কৈ আছোঁ এইখিনি লিখক, ষ্টৰিটোও লিখক, কলমেৰে এটা ড্ৰ কৰি ল'ব ষ্টৰিটো, কেইমিনিট লাগে আৰু ন। আপুনি যেতিয়া ৰিভাইজ কৰিব, একবাৰ ৰিভাইজ কৰিব, 100% চিয়'ৰ এইখিনি আপোনালোকৰ মনত থাকিব। এনিৱে ষ্টৰিটো চাওঁ, কি ষ্টৰি বনালোঁ ইয়াত। এই যিটো আপোনালোকে চিনটো দেখিছে এইটো একচুৱেল পিকচাৰ অফ ভেলি অফ ফ্লাৱাৰ নেশ্যনেল পাৰ্ক। ঠিক আছে, চ' আমাৰ কি হ'ল, এই ভেলি অফ ফ্লাৱাৰ নেশ্যনেল পাৰ্কত এইটো ৰাজাজী। ঠিক আছে, কোন হয় এইটো, আমাৰ ৰাজা বাবু। ৰাজা বাবুৱে কি কৰি আছে, নন্দা দেৱীৰ লগত ডেটিং কৰি আছে, মানে পূৰা ডেটিং কৰি আছে। এতিয়া এই ডেটিং যিটো আছে ইয়াৰ হিন্দী শব্দ কি বুলি কয়, এইটো কোৱা হয় বিহাৰ কৰি আছে। এনিৱে এতিয়া কি হৈছে, ৰাজাজীয়ে নন্দা দেৱীৰ লগত ভেলি অফ ফ্লাৱাৰত, ঠিক আছে, ভেলি অফ ফ্লাৱাৰত বিহাৰ কৰি আছে, ডেটিং কৰি আছে ধুনীয়াকৈ। তাৰপিছত ইয়াত পশু দেখিছে আপোনালোকে, পশু দুই এটা আছে, মানে হিন্দীত পশু বুলি কয়। এনিৱে ৰাইট, এতিয়া কেছটো হ'ল ইয়াত এটা টুইষ্ট আছে। টুইষ্টটো কি, এই নন্দা দেৱী আগতে এওঁৰ গাৰ্লফ্ৰেণ্ড আছিলে। এওঁ কোন, এওঁ হ'ল আমাৰ জিম কৰবেট। কোনেও মোৰ যিখিনি ষ্টৰি আছে এইখিনি পাৰ্চনেলি নল'ব, এইটো জাষ্ট আমি মনত পেলোৱাৰ কাৰণে এনেকৈ বনাই আছোঁ। ৰাইট, আমাৰ কৰবেট ডাঙৰীয়াৰ গাৰ্লফ্ৰেণ্ড আছিলে। খং উঠিব না, চবৰে খং উঠিব। ৰাইট, হাতত বন্দুক আছিলে, ঠুকি দিলে, উৰাই দিলে। এতিয়া কি কৰিব, তেওঁক মাৰি ইয়াত যিটো গৈ আছিলে, গংগোত্ৰী নদী আছিলে, তাতে পেলাই দিলে দুইটাক। খতম, বাই বাই, টাটা, গুড বাই। ৰাজাজী নন্দা দেৱীৰ লগত ভেলি অফ ফ্লাৱাৰত বিহাৰ কৰি আছিলে। জিম কৰবেটৰ দেখি খং উঠিলে, দুইটাকে ঠকি ক'ত, গংগোত্ৰীত। ঠিক আছে, চ' বিহাৰ, গোবিন্দ পশু বিহাৰ, গংগোত্ৰী, ভেলি অফ ফ্লাৱাৰ, নন্দা দেৱী, ৰাজাজী, জিম কৰবেট। চ' ৰাজাজীয়ে নন্দা দেৱীৰ লগত ভেলি অফ ফ্লাৱাৰত বিহাৰ কৰি আছিলে। জিম কৰবেটৰ খং উঠিল, তেওঁ গংগোত্ৰীক দুইটাকে উটুৱাই দিলে। ষ্টৰি মনত থাকিব, ষ্টৰিটো এবাৰ লিখি ল'ব, নেক্সট টাইম ডেফিনেটলি আপোনালোকে এইটো নাপাহৰে। নেক্সট আমাৰ কি আছে, JNK হৈ গ'ল, হিমাচল প্ৰদেশ হৈ গ'ল, UK হৈ গ'ল। তাৰ পিছৰটো আপোনালোকে চাওক, আমি এইটো কৰিম বুলি কৈছোঁ, এইটো হৈছে আমাৰ হাৰিয়ানা। ঠিক আছে, হাৰিয়ানাত আহিলোঁ। হাৰিয়ানাত বেছি একো নাই। হাৰিয়ানাত দুটা আছে, সেইটো হৈছে কালেশ্বৰ আৰু চুলতানপুৰ। ঠিক আছে, কালেশ্বৰ এণ্ড চুলতানপুৰ। এটা ফেক্ট কৈ দিওঁ, যদি আপোনালোকৰ কেতিয়াবা যে আহে যে তলৰ কোনটো স্পেচিয়েলি চৰাইৰ বাবে প্ৰসিদ্ধ, চিধা গম পাব যে হাৰিয়ানাৰ এই দুইটাই চৰাইৰ বাবেহে বেছিকৈ প্ৰসিদ্ধ, মানে বিখ্যাত আৰু। এনিৱে ষ্টৰিটো চাই লওঁ এবাৰ। নিশ্চয় আপোনালোকে চেহেৰা চাই গম পাইছে কোন হয়, ছলমান খানৰ চল্লু ভাইৰ মুভি চুলতানত এইটো চিন আছিলে না, চুলতান। চ' চুলতান চাহাবে কালুগুণ্ডাক একদম শেষ কৰি দিলে, মানে দবাই দিলে, মানে যিটো ফাইট আছিলে মেইন ফাইটত পূৰা দবাই দিলে। চ' চুলতানপুৰ, কালেশ্বৰ দুটাৰ পৰা মনত থাকি যাব। চুলতান চাহাবে কালুগুণ্ডাক
বক্সিঙত হেক কৰি দিলে। ক'ত আছিলে? চুলতান ক'ৰ পৰা আছিলে? হাৰিয়ানাৰ পৰা আছিলে না। সেই মুভিটো হাৰিয়ানাৰ ওপৰতে বেষ্ট আছিলে, ৰাইট? চ' হাৰিয়ানাৰ মই ভাবোঁ আপোনালোকৰ এইটো মনত থাকিব, চুলতান কালু কালেশ্বৰ, ৰাইট? তাৰপিছত আমি চাওঁ ইউ পিত আমাৰ নেশ্যনেল পাৰ্ক নায়েই। ইউ পিত আমাৰ নেশ্যনেল পাৰ্ক জাষ্ট এটা ধৰি ল'ব পাৰে আপুনি, দুধুৱা, ৰাইট? গতিকে ইয়াত আৰু আমাৰ ট্ৰিক কৰাৰ কোনো মিনিং নাই। চ' দুধুৱা নেশ্যনেল পাৰ্ক ক'ত আছে? ইউ পিত এটাই, দুধুৱা, ৰাইট? তাৰপিছত আছে আমাৰ বিহাৰ। চাওক, JNK হৈ গ'ল, SP হৈ গ'ল, UK হৈ গ'ল, হাৰিয়ানা হৈ গ'ল, UPও হৈ গ'ল, এতিয়া আছে আমাৰ বিহাৰ। চাওক, একে লেঠাৰি আমি চাই আহিছোঁ না। এনেকৈ যেতিয়া আপোনালোকে পঢ়িব না, বস্তুবোৰ মনত থাকি যাব চিৰিয়েলি। নেক্সটটো আছে আমাৰ বিহাৰ। বিহাৰততো ছেইম এটাই আছে, সেইটো কি? বাল্মীকি দেখি আপোনালোকৰ মনতে পৰিছে চাগে। বাল্মীকি কোন হয়? মানে অযোধ্যাৰ পৰা ৰাম আহিছিলে পূৰা একদম ট্ৰেইনিং ল'বলৈ, আৰু ক'ত আহিছিলে? এই বাল্মীকি নেশ্যনেল পাৰ্কতে আহিছিলে বুলি ধৰি লওক, ৰাইট? চ' এইটোতো এটাই, ইয়াতো আমাৰ বেছি এটা ট্ৰিক লগাবলগীয়া একো নাই, এইটো হৈ গ'ল। চ' বিহাৰ হৈ গ'ল। নেক্সট আহিল আমাৰ বহুত ইম্পৰ্টেণ্ট, এইটো ৰাজস্থানত কেইটা আছে স্পেচিয়েল? সৰিস্কা বহুত ইম্পৰ্টেণ্ট হয়। কেওলাদেউ এইটো ইম্পৰ্টেণ্ট হয়, কিয়? ইয়াত এইবোৰ মাইগ্ৰেটেড চৰাই যিবোৰ আহে মাইগ্ৰেশ্যন কৰি, সেইবোৰ ইয়ালৈ আহে কেওলাদেউলৈ, ৰাইট? তাৰপিছত এই ডেজাৰ্ট এটা, তাৰপিছত ৰন্থম্ভোৰ, মুকুন্দাৰা। এই ৰন্থম্ভোৰা আহিছিলে SI এক্সামত, ৰাইট? এতিয়া ইয়াৰ ষ্টৰিটো আমি এবাৰ মনত পেলাই লওঁ। ষ্টৰিটো কি হ'ব পাৰে? ষ্টৰিটো আছিলে ৰন্থম্ভোৰ ৰজাই তেওঁৰ ভাইটি মুকুন্দৰা, তেওঁলোক ক'ৰ ৰজা আছিলে? ৰাজস্থানৰ ডেজাৰ্টৰ ৰজা ৰন্থম্ভোৰে মুকুন্দৰাক ক'লে, ছাৰ ইছকে লাদো, ঠিক আছে? ভালকৈ চাব। ৰন্থম্ভোৰে তেওঁৰ ভাইটি মুকুন্দৰাক ক'লে, কি ক'লে? ছাৰ ইছকে কেওলাদো, ৰাইট? মনত থাকিব। আৰু ক'ৰ ৰজা আছিলে? ডেজাৰ্টৰ। আৰু ডেজাৰ্ট ক'ত আছে? ডেজাৰ্ট মানে ৰাজস্থান, ৰাইট? ঠিক আছে, শুনিছেনে? এইফালে মন কৰক। যিখিনি পঢ়াই আছোঁ একদম ভালকৈ মন কৰক। এই আনফালে চাই তেনেকৈ মানে পঢ়া নহয়, ৰাইট? এনিৱে, নেক্সট আমি চাই আছোঁ। নেক্সট আহিল আমাৰ আপোনাৰ ষ্টেট আসাম। অসমৰ কথাই বেলেগ ভাই। এনিৱে, অসমত কি আছে? মানাস, ওৰাং, নামেৰি, কাজিৰঙা, দিহিং পাটকাই, ডিব্ৰু-চৈখোৱা, ৰেমনা। এই দুটা লেটেষ্ট হৈছে। চ' ইয়াৰ যিটো ট্ৰিক, অসমৰ কি ট্ৰিক ইউজ কৰিম? অসম আমাৰ নিজৰ হয় না। ইয়াত আছে আমাৰ চিধা চিম্পল মংক D1 D2। অসম কিমান শান্তিপ্ৰিয় জেগা ন? অসমৰ কথা মনত আহিলে মানে শান্তিৰ কথা মনত আহে। চ' আমাৰ শান্তিৰ প্ৰতীক মানে কি? মংক, ৰাইট? মংক D1 D2। কেছটো হ'ল মংক মানাস, ওৰাং, নামেৰি, কাজিৰঙা, দিহিং পাটকাই, ডিব্ৰু-চৈখোৱা, হয়নে? আৰু লেটেষ্ট ৰেমনা। চ' মই ভাবোঁ আজিলৈ ইমানেই কৰোঁ, আজি আৰু বেছি নকৰোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে কমেণ্ট বক্সত কমেণ্ট কৰিব, তেতিয়া ইয়াৰ নেক্সট পাৰ্টটো লৈ আহিম। আৰু তাত আমি মানে নৰ্থ ইষ্টৰ বাকী যিবোৰ ষ্টেট আছে গোটেইখিনি তাত কৰিম। তাৰ পিছৰটোত আমি কমপ্লিট চাউথ ইণ্ডিয়া কৰিম, গোটেই ইণ্ডিয়াৰ নেশ্যনেল পাৰ্ক খতম। আৰু মই ভাবিছোঁ ভিডিঅ'টো এবাৰ ৰিপিট কৰক, আপোনালোকৰ ষ্টৰিবোৰ মনত পেলোৱাৰ চেষ্টা কৰক। এইখিনিৰ ষ্টৰিৰ সহায়ত আপোনাৰ নেশ্যনেল পাৰ্ক গোটেইখিনি হৈ যাব, ৰাইট? চ' যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে সোনকালে ছাবস্ক্ৰাইব কৰি লওক। চ' আজিলৈ ইমানে আছিলে, থেংক ইউ। আৰু এটা কথা, আপোনালোকে মোৰ যিটো ব্লগিং চেনেল আছে সেইটোৰ নাম হৈছে ইণ্ডিয়ান ট্ৰেকাৰ। মই চেনেলটোৰ লিংক ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে ব্লগিং চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি ল'ব। মই ইয়াত মানে ভাৰতৰ যিমানবোৰ মানে আছে নেশ্যনেল পাৰ্ক আছে গোটেইখিনি ভিজিট কৰাৰ চেষ্টা কৰিম। আৰু মই এটা প্লেন লৈয়ে আছোঁ, খুব অতি সোনকালে মানে ভালকৈ ব্লগিং কৰিম আৰু। চ' আপোনালোকৰ ছাপোৰ্টটো বহুত ইম্পৰ্টেণ্ট হয়। চ' ভাবিছোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰিব। চ' ভিডিঅ'ৰ লিংকটো ডিছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ। नीचे जो वो सब्सक्राइब का बटन है ना, उसको हिट करो।